হেল্ল' বন্ধুসকল, মই মাইনা আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি মই আপোনালোকৰ মাজত এটা নতুন ৰেচিপি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এইটো সৰু সৰু দৰিকণা যে শুকান মাছ সেইটোৰ। গতিকে আপোনালোকে চাই থাককচোন মই কেনেকৈনো বনাওঁ ৰেচিপিটো। ইয়াত আপোনালোকে সৰুকৈ এটা পিঁয়াজ কাটি ল'ব। বঙালী মেমেধু বুলি কয়, সেয়া 4-5টামান পাত ল'ব আৰু নহৰু 2টা ল'ব, কেঁচা জলকীয়া 6-7টামান ল'ব। তেলতে পিঁয়াজখিনি দি তাতে মাছকেইটা দি দিলোঁ, নহৰুখিনিও দি দিব ইয়াতে। এচিকুটমান হালধি দিব আৰু নিমখ দিব। নিমখ নিজৰ আন্দাজমতে দিব। এইখিনি চাটনি বিশেষকৈ গৰমে গৰমে দালি ভাতৰ লগত খাবলৈ খুবেই ভাল হয়। আপোনালোকে বনাই খাই চাবচোন আৰু কমেণ্টত জনাব কেনেকুৱা লাগিলে ক'ব। এয়া হৈছে আৰু মাছকেইটা অলপ খৰখৰীয়া হ'লেই নমাই দিব। এতিয়া হৈ গ'ল। ব'লক এতিয়া এইখিনি খুন্দি লওঁ। এনেকুৱা চাটনিত আলু দিও খাব পাৰি। আলু দি বাৰু এইটো মই বেলেগ এদিন দেখুৱাম। এনেকৈও বহুত টেষ্টি হয় খাবলৈ।
পটাত পিচিলে অলপ বেছি ধুনীয়া গুড়া হয়। মোৰ বেবী থকাৰ কাৰণে মই পটাত খুন্দিব পৰা নাই, আপোনালোকে পটাত খুন্দি ল'ব। যিমানেই গুড়ি হয় বস্তুটো খাবলৈ, চাটনিটো খাবলৈ সিমানেই ভাল লাগে। এইখিনি গুড়ি হোৱাৰ পিছত এতিয়া ইয়াত কেঁচা জলকীয়াকেইটা দি দিব। এনেকেই খালে একো জুতিয়ে নালাগে। আপোনালোকে কৰি খাই চাবচোন, মোক কমেণ্টত জনাব। এয়া হৈছে আৰু এতিয়া বঙালী মেমেটো পাতকেইটা ভালকৈ ধুই থোৱা হৈছিলে, সেইখিনি ইয়াত এড কৰিছোঁ। সৰু সৰু দৰিকণা মাছ, সেয়াৰ চাটনি হয় এইটো। এয়া হৈ গ'ল আমাৰ চাটনি খাবলৈ। এতিয়া গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰি চাওক, দালি ভাত বিশেষকৈ। মোৰ যদি চাটনি ৰেচিপিটো চাই ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব, আৰু নতুন নতুন ৰেচিপি মই দি থাকিম। ধন্যবাদ।